গাইস আজি আহি গলো মই এটা নতুন ভিডিও লৈ তো আজি ভিডিওটো হ'ব মানে খেলাৰ হ'ব তো ৰবকচোন আপোনালোকক মই খেলাটো বুজাই দি আছো ৰব তো গাইস আজি খেলাটো হ'ব এই চিপছ দেখিছেনে চিপছ তো এই চিপছ আমি এখন কাহিত লম লৈ ফেলাই আমাৰ প্ৰতিযোগী 4 জন থাকিব সেই 4 জনক আমি মানে এটা গান গাই শুনাম সেই গানটো কোনে গাইছে গায়কনিটো যদি নাম ক'ব পাৰে এই চিপছ খাই দেখিব আৰু এটা লাইনত থাকিব সেই লাইনটো যদি কোনোবা যদি ক'ব পাৰে এবাৰ হি লাইনত যায় এবাৰ হি চিপছ খাই দেখিব আৰু জুনি ক'ব নোৱাৰে হি খাই দেখিব তো আপোনালোকে অলপ হলিও মানে খেলাটো চালে বুজি পাব দিয়ক তো এতিয়া বলক আমি আৰম্ভ কৰো তো তোমালোক খাজুনে তো মই এটা গান গাম তোমালোকে মানে ঠিকা মন্ত ক'বা চকুজুৰি চাই 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 বুকুৱে কৰে ৰাই যায় এইটো গান কোনে গাইছে তুমি যোৱা নোৱাৰিলা পিছত যোৱা কমে কি নকমে মনৰে কথাটি এইটো গান কোনে গাইছে পাপৰি গগৈ নহয় আলি মাদতু আলি আলি এইটো গান কোনে গাইছে জুবিন গাৰ্গ সম্পূৰ্ণ শুদ্ধ উত্তৰ তুমি এতিয়া চিপছ খাই থাকিব পাৰা এবাৰ নিকিতা কলিতা হা ও থুপি থুপি তৰালি আকাশতে ওলালি জোনা কৰে কিনো ৰং খানিলি এইটো গান কোনে মাৰিছে পাপৰি গগৈ বঢ়িয়া সম্পূৰ্ণ শুদ্ধ উত্তৰ তুমি যোৱা এবাৰ তুমি চিপছ খাই থাকিব পাৰা তই ঠিকা মন্তলে এটা প্ৰশ্ন এইটো গান গাম ও জোন জোনে বাই কিয় আছ চাই এইটো গান কোনে গাইছে শিৱানী দত্ত সম্পূৰ্ণ শুদ্ধ উত্তৰ তুমি চিপছ খাই থাকিব পাৰা নিশান কলিতা তালৈ আমাৰ এটা গান তেৰি মেৰি এইটো গান কোনে গাইছে ৰানু মণ্ডল সম্পূৰ্ণ শুদ্ধ উত্তৰ তুমি যোৱা ঠিকা তো আমাৰ কৃষ্ণ মন্তলে এটা প্ৰশ্ন মানে গান আৰু পদুমৰ পাহি যেন নহামুৰে হাতী এইটো গান কোনে গাইছে পাপৰি গগৈ সম্পূৰ্ণ বেয়া উত্তৰ হ'ল তো আমাৰ নিকিতা কলিতালৈ এটা গান মে তেৰে বিনা কেছে জিউ মাহি এইটো গান কোনে গাইছে পাপৰি গগৈ সম্পূৰ্ণ বেয়া উত্তৰ এবাৰ ঠিকা মন্তলে এটা প্ৰশ্ন মাজুলীত এজনী চু এইটো গান কোনে গাইছে এইটো গান জুবিনে সম্পূৰ্ণ শুদ্ধ উত্তৰ এইবাৰ কৃষ্ণ মহন্তলে আমাৰ এটা পোনপটীয়া মানে গান তই মোৰে হবি ন মই তোৰ বুকুটো ৰবি ন তো গাইছ গানটো মোৰ ভুল হৈছে একো নহয় দিয়ক তই তুমিতো বুজি পাইছা কোনে গাইছে কোৱা সম্পূৰ্ণ শুদ্ধ উত্তৰ এবাৰ নিকিতা কলিতালৈ এটা প্ৰশ্ন যা নামাতো তোক কাহলে নাহিবি মোৰ এইটো গান কোনে গাইছে সুবাহনা দত্ত সম্পূৰ্ণ বেয়া উত্তৰ হৈ গ'ল তুমি নাজানিলা এবাৰ নিশান কলিতালৈ আমাৰ এটা প্ৰশ্ন মানে সেই গান আৰু নেজানো বুজো কি দূৰে আই এইটো গান কোনে গাইছে সম্পূৰ্ণ বেয়া উত্তৰ তো গাইছ এইবাৰ আমি গানৰ টপিক বাদ দিলোঁ এইবাৰ আমি প্ৰশ্ন লৈ আহিলোঁ মানে প্ৰশ্ন সুধিম আমাৰ ঠিকা মহন্তলে এটা প্ৰশ্ন অসমৰ জাতীয় ফুলটোৰ নাম কোৱা জাতীয় ফুল জলদি ক'বা টাইম নাই নোৱাৰা যদি গুচি যাবা লাইনত নোৱাৰা যোৱা অসমৰ জাতীয় ফুলটোৰ নাম কি সম্পূৰ্ণ শুদ্ধ উত্তৰ এইবাৰ আমাৰ কৃষ্ণ মহন্তলে এটা প্ৰশ্ন ৰাষ্ট্ৰীয় খেলটোৰ নাম কোৱা সম্পূৰ্ণ শুদ্ধ উত্তৰ এবাৰ নিকিতা কলিতালৈ এটা প্ৰশ্ন ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কোৱা সম্পূৰ্ণ শুদ্ধ উত্তৰ এবাৰ ঠিকা মহন্তলৈ এটা প্ৰশ্ন দুবিধ মিঠা ফলৰ নাম সম্পূৰ্ণ শুদ্ধ উত্তৰ এবাৰ নিশান কলিতালৈ এটা প্ৰশ্ন শুৱালকুছি কিহৰ বাবে বিখ্যাত শুৱালকুছি পাট মুগা খাবৰ বাবে বিখ্যাত সম্পূৰ্ণ শুদ্ধ উত্তৰ
এতিয়া তৃষ্ণা মহন্তলৈ প্ৰশ্ন সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কাবিতলৰ বাবে সম্পূৰ্ণ শুদ্ধ উত্তৰ নিকিতা কলিতালৈ এটা প্ৰশ্ন মাজুলী কিহৰ বাবে বিখ্যাত মাটি মুগা শিল্পৰ বাবে বিখ্যাত সম্পূৰ্ণ শুদ্ধ উত্তৰ তো গাইজ আমি এতিয়া মানে বেলেগ টপিকলৈ আহিলোঁ মানে এতিয়া আমি থাৰ্ড ৰাউণ্ড পাতি আছোঁ মানে থাৰ্ড ৰাউণ্ডত আমি ভেকশ্যন প্ৰতিযোগিতা পাতিম তো ভেকশ্যনটো হ'ব পাগলীৰ ভেকশ্যন তো এতিয়া ধিতিকা মহন্ত অকণমান পাগলীৰ ভেকশ্যন দেখাব দেখুওৱা পাগলী বঢ়িয়া এবাৰ নিশান কলিতা পাগলৰ ভেকশ্যন দেখুওৱা বঢ়িয়া এবাৰ তৃষ্ণা মহন্তই পাগলৰ ভেকশ্যন দেখাব এবাৰ নিকিতা কলিতা পাগলৰ ভেকশ্যন দেখাব বঢ়িয়া তো আমি এতিয়া ৰিজাল্টটো ঘোষণা কৰিম গাইজ ৰ'ব আপোনালোকে তো গাইজ আমাৰ মানে ৰিজাল্টটো ওলাই গৈছে ফাৰ্ষ্ট প্ৰতিযোগিতাটো হাত দাঙা ছেকেণ্ডটো হাত দাঙা থাৰ্ডটো হাত দাঙা তো তোমালোকৰ পাই কেনে লাগিল বহুত ভাল লাগিছে তো গাইজ এইবাৰ আমাৰ ফ'ৰ্থ ৰাউণ্ড আৰম্ভ কৰিবলৈ ওলাইছোঁ মানে এইবাৰ গান গাব লাগিব তো ধিতিকা মহন্ত এটা গান গোৱা অসমীয়া গান মাইক নালাগে দিয়া ল'বা অলপমান ভাল হৈছে বাৰু যোৱা লাইনত এবাৰ নিশান কলিতাই এটা গান গাব তো বেলেগ গান এটা গোৱা হৈছে যোৱা লাইনত এবাৰ তৃষ্ণা কাহতে কলচি লৈ যায় ৰচকী বাই তো যোৱা তো নিকিতা কলিতাই এবাৰ গান এটা গাব গোৱা তোৰ হাঁহিতে জিলিকিয়ে পাহি গোলাপৰ তোৰ কমক উঠেৰে মোক জাননে বঢ়িয়া তো আমি এতিয়া প্ৰতিযোগীকেইটাৰ ৰিজাল্টটো ঘোষণা কৰিম ৰ'ব গাইজ তো গাইজ আমাৰ ৰিজাল্টকেইটা ঘোষণা হৈছে তো ফাৰ্ষ্ট হৈছে তৃষ্ণা মহন্ত তো ছেকেণ্ড হৈছে নিকিতা কলিতা তো থাৰ্ড হৈছে নিশান কলিতা তো তোমালোকৰ পৰা কেনে লাগিল তো গাইজ এইবাৰ মানে আমাৰ 5 ৰাউণ্ড মানে লাষ্ট ৰাউণ্ড তো লাষ্ট ৰাউণ্ডত হ'ব মই মানে গান এটা গাম অসমীয়া গান সেইটো গানত এওঁলোকে নাচিব লাগিব যোনে ভালকৈ নাচে এই দেখিছেনে চিপছ এই চিপছ খাব পাৰিব মানে তো দিয়ক তো এইবাৰ ধিতিকা মহন্ত এটা গানত নাচিব কমে কি নকমে মনৰে কথাটি তুমি লাইনত যোৱা এবাৰ নিশান কমে কি নকমে মনৰে কথাটি বঢ়িয়া এবাৰ নিশান তাকো তৃষ্ণা কমে কি নকমে মনৰে কথাটি এবাৰ নিকিতা কলিতা কমে কি নকমে মনৰে কথাটি তো গাইজ আমাৰ মানে প্ৰথম মানে ৰিজাল্টকেইটা ওলাই গ'ল প্ৰথম পাইছে নিশান কলিতা ছেকেণ্ড পাইছে ধিতিকা মহন্ত থাৰ্ড মানে ইহঁত দুটাকে দিব লগা হ'ল মানে ইহঁত দুটাৰ মানে ডেন্সটো মানে অকণমান ভাল হৈছে মানে দুয়োটাৰে আকে হৈছে তো থাৰ্ড হৈছে ইহঁত দুজনী নিকিতা কলিতা আৰু তৃষ্ণা মহন্ত তো তোমালোকৰ পাই কেনে লাগিল তো গাইজ আজি যদি এই ভিডিঅ'টো চাই ভাল পাইছে অলপ হ'লেও লাইক এটা কৰি দিব অলপ হ'লেও মানে কমেণ্ট কৰি জনাই দিব তো আৰু যদি আপোনালোকে এনেকুৱা চেলেঞ্জ ভাল পায় তো আমি দিবলৈ চেষ্টা কৰিম হয়নে নহয় আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে